মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 6ৰ 3 নম্বৰ লেছনৰ সুস্বাস্থ্যৰ বাবে খাদ্য এই লেছনৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰবিলাক কৰিম। তো তোমালোকে ভিডিঅ'টো শেষলৈ অৱশ্যই চাবা আৰু মোৰ চেনেলত যদি তোমালোকে নতুনকৈ আহা তো চেনেলটো অৱশ্যই ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰিবা আৰু তোমালোকে তোমাৰ বন্ধু বান্ধৱীসকলক এই চেনেলৰ ভিডিঅ'টো অৱশ্যই শ্বেয়াৰ কৰি দিবা। আৰু চোৱা, এই ভিডিঅ'ৰ যোনটো PDF লিংক মই মোৰ ৱেবছাইটত দি দিম, তাৰ তোমালোকে ৱেবছাইটত গৈ ৱেবছাইটৰ পৰা লিংকটো ডাউনলোড কৰি ল'বা। ঠিক আছে, ৱেবছাইটৰ তোমালোকে তলত পাবা লিংকটো, মই ডাউনলোড PDF লিংক বুলি লিখি দিম, তোমালোকে গৈ তাৰ পৰা ডাউনলোড কৰি ল'বা। ঠিক আছে, তো ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চোৱা 1 নম্বৰ প্ৰশ্নটো কি দিছে? 1 নম্বৰ প্ৰশ্নটো দিছে তলত দিয়া সমূহৰ পৰা অমিল বস্তুটো উলিওৱা আৰু ইয়াৰ কাৰণ দহোৱা। তাৰমানে ইয়াত তোমালোকৰ অমিল বস্তু দিয়া আছে, তো অমিল বস্তুটো ওলাব কৈছে আৰু কাৰণটো মানে দহুৱাব দিছে। ঠিক আছে, জোৱাৰ এ নম্বৰটো কি দিছে? জোৱাৰ, বজ্ৰা, বাগি আৰু বুট। তো ইয়াৰ ভিতৰত কোনটো অমিল আৰু কিয় অমিল, কাৰণটো দহুৱাব কৈছে। তো উত্তৰটো তোমালোকে চাই লোৱা। উত্তৰটো দিয়া আছে অমিল বস্তুবিধ হ'ল বুট, বুটটো অমিল। ঠিক আছে, জোৱাৰ, বাজৰা, ৰাগি সকলো প্ৰকাৰৰ মিলেট। মানে এই জোৱাৰ, বাজৰা আৰু ৰাগি এইবিলাক হৈছে মিলেট, আনহাতে বুট হৈছে মাহজাতীয় শস্য। বুটটো কি মাহজাতীয় শস্য, তো সেইকাৰণে বুটটো অমিল আৰু এই বাকী তিনিটা কি মিলেট। ঠিক আছে, এতিয়া চোৱা 2 নম্বৰ প্ৰশ্নটো কি দিয়া আছে আমি চাই লওঁ। চোৱা 2 নম্বৰটো দিয়া আছে এইটো ৰ। ঠিক আছে, এইটো হৈছে হ'ব ৰ। ঠিক আছে, এইটো ৰাজমাহ, বুট, চয়াবিন আৰু চাউল। এই চাৰিটাৰ ভিতৰত কোনটো অমিল? তো অমিল কি হৈছে? অমিল বস্তুবিধ হ'ল চাউল, চাউলটো হৈছে অমিল। আৰু কিয় অমিল, কাৰণ দহুৱাব কৈছে। তো চোৱা তোমালোকে এইটো চোৱা, ৰাজমাহ, বুট, চয়াবিন সকলো মাহজাতীয় শস্য। তো এই ৰাজমাহ, বুট, চয়াবিন এইবিলাক হৈছে মাহজাতীয় শস্য, আনহাতে চাউল এটা শস্য, চাউল শস্য। ঠিক আছে, এতিয়া চোৱা 2 নম্বৰ প্ৰশ্নটো কি দিছে? 2 নম্বৰ প্ৰশ্নটো দিছে তোমালোকে চোৱা, ভাৰতবৰ্ষৰ পুৰণি আৰু আধুনিক ৰন্ধন প্ৰণালীৰ তুলনা কৰা। মানে পুৰণি ৰন্ধন প্ৰণালী আৰু আধুনিক ৰন্ধন প্ৰণালীৰটো তুলনা কৰিব কৈছে। মানে পুৰণি মানে আগতে মানুহে কেনেকৈ ৰান্ধিছিল, ৰন্ধা বঢ়া কাৰ্যবিলাক কৰিছিল, আৰু এতিয়া মানুহে কেনেকৈ ৰন্ধা বঢ়া কাৰ্য কৰে বা কাম কৰে, সেইবিলাকৰ লগত তুলনা কৰিব কৈছে। তো উত্তৰটো চোৱা, উত্তৰটো দিয়া আছে 1 মিনিট চোৱা, এইটো চোৱা উত্তৰটো। উত্তৰ, আগতে মাটিৰ চৌকাত, আগতে কি কৈছিল? মাটিৰ চৌকাত মাটি বা পিতলৰ পাত্ৰ ব্যৱহাৰ কৰি ৰন্ধন কাৰ্য কৰা হৈছিল। মানে আগতে মাটিৰ চৌকাত মাটি বা পিতলৰ পাত্ৰত ব্যৱহাৰ কৰিহে ৰন্ধন কাৰ্য কৰিছিল, মানে ৰন্ধা বঢ়া কাম কৰিছিল। ঠিক আছে, বৰ্তমান সময়ত ৰন্ধনৰ বাবে বিভিন্ন সঁজুলি মানে বৰ্তমান সময়ত ৰান্ধিবৰ কাৰণে বিভিন্ন সঁজুলি যেনে গেছ ষ্টভ, অভেন, এয়াৰ ফ্ৰায়াৰ আদি ব্যৱহাৰ কৰা হয়। ঠিক আছে, মানে বৰ্তমানত এইবিলাক ৰান্ধিবৰ কাৰণে গেছ ষ্টভ, অভেন আৰু এয়াৰ ফ্ৰায়াৰ আদি ব্যৱহাৰ কৰা হয়। আনহাতে আজিকালি মাটিৰ পাত্ৰৰ সলনি প্ৰেছাৰ কুকাৰ আদিৰ দৰে কম সময়ত ৰান্ধিব পৰা সঁজুলি ব্যৱহাৰ কৰা হয়। মানে প্ৰেছাৰ কুকাৰৰ দৰে, মানে মাটিৰ পাত্ৰত নাৰান্ধি কিহত ৰান্ধে? প্ৰেছাৰ কুকাৰত। আৰু প্ৰেছাৰ কুকাৰত কম সময়ত মানে ৰন্ধা বঢ়া হৈ যায়গৈ, তোমালোকে নিশ্চয় জানা। ঠিক আছে, আগৰ দিনত খোৱা বস্তু বটিবলৈ শিল পতা আৰু খুন্দিবলৈ কি উৰাল আৰু ঢেঁকী ব্যৱহাৰ কৰা হৈছিল। তোমালোকে নিশ্চয় গম পাইছা উৰাল কাক কয় বা ঢেঁকী কাক কয়। তো এইবিলাক ব্যৱহাৰ কৰিছিল আগৰ দিনত মানুহে। আৰু এতিয়া কি কৰে? এতিয়া মিক্সাৰ মেচিনত আনি এইবিলাক চব কৰি পেলাই, বটি পেলাই মানে খুন্দি মানে মছলা বনাই দিয়ে। আগত ঢেঁকী বা উৰালত আৰু শিলৰ পতা এইবিলাক ব্যৱহাৰ কৰিছিল। আৰু এতিয়া কি কৰে? বৰ্তমানত আমি বৈদ্যুতিক গ্ৰাইণ্ডাৰত ব্যৱহাৰ কৰোঁ। বৈদ্যুতিক গ্ৰাইণ্ডাৰ মানে বুজিছে মিক্সাৰ মেচিন। তো এইবিলাকত ব্যৱহাৰ কৰে। তো তোমালোকে নিশ্চয় গম পাইছা। তো উত্তৰটো ইয়াৰ পৰা ইয়ালৈকে তোমালোকে মুখস্থ কৰি পেলাবা আৰু নোট কৰি থাকা। এতিয়া চোৱা নেক্সট প্ৰশ্নটো কি দিছে আমি চাই লওঁ। চোৱা, তাৰ আগত এইটো চোৱা, এইটো হৈছে আগতে মানুহে এইবিলাক ব্যৱহাৰ কৰিছিল, যেনেকুৱা মাটিৰ চৌকা। ঠিক আছে, এইটো হৈছে পতা, এইটো ঢেঁকী। আৰু এতিয়া মানুহে কি ব্যৱহাৰ কৰিছে তোমালোকে নিশ্চয় এইবিলাক গম পাই গৈছা। ঠিক আছে, এতিয়া দিনৰ মানুহে বৰ্তমান যুগৰ আৰু আগত। ঠিক আছে, এতিয়া চোৱা নেক্সট প্ৰশ্নটো কি দিয়া আছে। চোৱা 3 নম্বৰটো কি দিছে তোমালোকে চাই লোৱা। সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয়। মানে সকলো টেষ্টি খাদ্য কি পুষ্টিকৰ নহয়, আৰু সকলো পুষ্টিকৰ খাদ্য সোৱাদযুক্ত নহয়। আলোচনা কৰা, তোমালোকক আলোচনা কৰিব কৈছে যে সকলো যে টেষ্টি সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় আৰু সকলো পুষ্টিকৰ খাদ্য সোৱাদযুক্ত নহয় কিয়? তো উত্তৰটো ইয়াৰ পৰা তোমালোকে ইয়ালৈকে লিখি ল'বা। চোৱা, সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় আৰু সকলো পুষ্টিকৰ খাদ্য সোৱাদযুক্ত নহয়, কাৰণ আলু চিপছৰ সোৱাদ ভাল যদিও আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। কি কৈছে? আনহাতে পালেং বা বন্ধাকবিৰ দৰে শাক পাচলিত ভিটামিন আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ পুষ্টিকৰ খাদ্য যদিও ইয়াৰ সোৱাদ ভাল নহ'বও পাৰে। মানে ভালেই, মানে পালেং বা বন্ধাকবিৰ সোৱাদটো ভালেই, কিন্তু আলু চিপছৰ নিচিনা ভাল নহয়। কিন্তু পালেং বা বন্ধাকবিত প্ৰচুৰ পৰিমাণে ধৰা বিভিন্ন শাক পাচলি ল'ব পৰা, যেনেকুৱা গাজৰ ল'ব পৰা, ফুলকবি গাজৰ ল'ব পৰা। ঠিক আছে, ওলকবি ল'ব পৰা, আৰু কিবা বহুত শাক পাচলি আছে। তোমালোকে সেইবিলাক চোৱা আৰু চিপছৰ পেকেট এটা খাই চোৱা, কোনটো টেষ্ট লাগে? চিপছৰ পেকেটটো টেষ্ট লাগে, সেইবিলাকো টেষ্ট লাগে, কিন্তু চিপছৰ পেকেটৰ তুলনাত কম টেষ্ট লাগে। ঠিক আছে, সেইটোৱে কৈছে। কিন্তু এইটো পুষ্টিকৰ, কিন্তু কম টেষ্ট লাগিলে কি হ'ব? পুষ্টিত বহুত পৰিমাণে ভিটামিন এইবিলাক পোৱা যায়, সেইটোৱে কৈছে। ঠিক আছে, তো এইটো তোমালোকে ইয়াৰ পৰা ইয়ালৈকে লিখি ল'বা, মুখস্থ কৰিবা। ঠিক আছে, এতিয়া চোৱা নেক্সট প্ৰশ্নটো চাওঁ কি দিয়া আছে। চোৱা নেক্সট প্ৰশ্নটো 4 নম্বৰটো কি দিয়া আছে। চোৱা, তলত উল্লেখ কৰা 3বিধ খাদ্য সামগ্ৰী তুমি কোনবিধ খাবা আৰু কিয় খাব ইচ্ছা কৰিবা? মানে তলত তোমালোকৰ 3বিধ
খাদ্যৰ নাম দিয়া আছে, তো তোমালোকে কোনটো খাবা আৰু কিয় খাব ইচ্ছা কৰিবা কাৰণটো লিখিব কৈছে। তো তোমালোকে চোৱা প্ৰথমটোত কি দিয়া আছে চোৱা, বটলত থকা ফলৰ ৰস, মানে এতিয়া দোকানত যে তোমালোকে মাজা আৰু কিবা কিবি ফলৰ সৰপতৰ ৰস থাকে বটলত ভৰাই দিয়ে, যেনেকুৱা নেমুৰ সৰপতৰ ৰস, লিচি, তো এইটো তোমালোকে খাবা নে সতেজ ফলৰ ৰস, ফুড মানে ফলৰ ৰসৰ বিক্ৰী কৰা দোকানবিলাকত যে গ্লাছত ৰস বনাই থৈ দিয়ে সেইটো খাবা নে তোমালোকে সতেজ ফল মানে গছৰ পৰা পাৰি সেইটো খাবা, কোনটো ভাল? তো তোমালোকে এইটো উত্তৰ ইয়াৰ পৰা ইয়ালৈকে লিখি দিবা। তোমালোকে চোৱা উত্তৰটো কি লিখিবা, তোমালোকে লিখিবা মই সতেজ ফল খাব ইচ্ছা কৰিম কাৰণ ইয়াত সৰ্বাধিক পুষ্টিকৰ উপাদান আহ আৰু প্ৰাকৃতিক চেনি থাকে। ঠিক আছে, তুমি যোনটো গছৰ পৰা ফলটো পাৰিবা সেইটোত কি থাকে, সৰ্বাধিক পুষ্টিকৰ উপাদান থাকে, আহ থাকে আৰু প্ৰাকৃতিক চেনি থাকে। প্ৰাকৃতিক চেনি মানে কি, ইয়াত ফলত এক্সট্ৰাকে চেনি এড নকৰে, এইটো প্ৰাকৃতিক চেনি মানে কি, গছৰ পৰা খালা ফলটো খালে কিবা মিঠা এটা লাগিল, সেইটোৱে মানে কয় প্ৰাকৃতিক চেনি। এতিয়া চোৱা তোমালোকে বটলত থকা ফলৰ ৰস যদি খোৱা, তোমালোকে কি কৰিবা, তোমালোকে এগিলাচ নেমু বা আমৰ চৰবত বা নেমু চৰবত বনাই তোমালোকে 4-5 দিন ৰাখি দিবা। পিছত তোমালোকে এইটো খাব পাৰিবা নেকি? নাই, বেয়া হৈ যাবগৈ, কাৰণ সেইটো বেয়া হৈ যাবগৈ। আৰু তোমালোকে দোকানত চোৱা চৰবতবিলাকত কি হয়, বহুত দিন থাকি যায়গৈ, সেইটো বেয়া নহয়, কাৰণ সেইটোত কেমিকেল দিয়া যে নষ্ট নোহোৱাৰ কাৰণে এটা কেমিকেল ইউজ কৰে। তো তোমালোকে নিশ্চয় সেই কেমিকেলটো খাই আছা, ঠিক আছে। আৰু তাৰ লগত ইয়াত আৰু এটা চুগাৰ মিঠা এড কৰি দিয়ে, চেনি এড কৰি দিয়ে, ৰসটো যাতে আৰু মিঠা হয়, ঠিক আছে। তো সেইটো বেয়া, ঠিক আছে, কেমিকেল থাকে। আৰু এইটো চোৱা তোমালোকে যে ফ্ৰুটছ জুচৰ দোকানৰ পৰা যে চৰবতটো খাবা ৰস, তাতো কি কৰে, চেনি এড কৰে, তো সেইটো বেয়া। কিন্তু তোমালোকে সতেজ যদি ফল বা তোমালোকে বজাৰৰ পৰা 1 কেজি আম আনিলা বা কমলা আপেল আনি কাটি খালা, সেইটো এই দুটাতকে ভাল, উত্তম, ঠিক আছে। এইটো উত্তৰ, তোমালোকে এইটো লিখি দিবা। তো এতিয়া চোৱা নেক্সট প্ৰশ্নটো 5 নম্বৰটো কি দিয়া আছে আমি চাই লওঁ। চোৱা নেক্সট প্ৰশ্নটো কি দিয়া আছে চোৱা, চেনি এবিধ শৰ্কৰাযুক্ত খাদ্য, চেনি কি এবিধ শৰ্কৰাযুক্ত খাদ্য, ঠিক আছে। এতিয়া পিছৰ লাইনটো চোৱা, চেনিত আয়োডিন মিলালে নীলা কলা বৰণ নহয়, মানে তোমালোকে কি কৰিবা, চেনিত আয়োডিন মিলাই দিয়া, মানে 1 গিলাচ চেনি পানী লোৱা, তাত আয়োডিন মিলাই দিয়া, কিন্তু নীলা কলা নহয়। ইয়াৰ সমৰ্থনত কাৰণ দহোৱা, তো সমৰ্থনত কাৰণ দহাব কৈছে। চোৱা উত্তৰটো কি হ'ব, তোমালোকে চোৱা চেনিয়ে 1 মিনিট, চেনি আয়োডিনৰ সৈতে বিক্ৰিয়া কৰিলে নীলা কলা নহয় কাৰণ ই ষ্টাৰ্চ নহয়। মানে চেনি যদি তোমালোকে আয়োডিনৰ সৈতে বিক্ৰিয়া কৰি দিয়া, মানে চেনিৰ লগত আয়োডিন মিলাই দিয়া, তো চেনিৰ পানীৰ লগত যদি তোমালোকে আয়োডিন মিলাই দিয়া, তো এই পানীটো নীলা কলা ৰং নহয়, কাৰণ চেনিটো ষ্টাৰ্চ নহয়, ঠিক আছে। কিন্তু আয়োডিনে ষ্টাৰ্চৰ সৈতে বিক্ৰিয়া কৰিলে নীলা কলা হয়। এতিয়া চোৱা আয়োডিনে কাৰ লগত বিক্ৰিয়া কৰিলে নীলা কলা হয়, ষ্টাৰ্চৰ লগত বিক্ৰিয়া কৰিলে নীলা কলা হৈ যায়গৈ। যেনেকুৱা গ্লুকোজ বা চুক্ৰোজৰ দৰে সাধাৰণ চেনিৰ সৈতে নহয়, মানে গ্লুকোজ বা তোমালোকে চুক্ৰোজ লৈ ল'বা, আৰু গ্লুকোজ বা চুক্ৰোজৰ পানীত আয়োডিন মিলাই চাবা, তোমালোকে গ্লুকোজ লৈ ল'বা 1 গিলাচ, তোমালোকৰ চবৰ ঘৰতে গ্লুকোজ আছে, আৰু কি কৰিবা, আয়োডিন মানে কি, আয়োডিন তোমালোকে নিমখতো আয়োডিন থাকে, তো গ্লুকোজত নিমখ মিলাই দিবা, অকণ বেছি পৰিমাণে নিমখটো মিলাই দিবা, কাৰণ তোমালোকৰ যিটো নিমখত আয়োডিন থাকে কিন্তু মাত্ৰাটো কমাই দিয়ে, কাৰণ আয়োডিনটো বেছি খোৱাও বেয়া, ঠিক আছে, সেইকাৰণে কমাই দিয়ে। তো তোমালোকে গ্লুকোজত নিমখটো মিলাই চাবা, নীলা বা কলা হৈ যাবগৈ, ঠিক আছে। তো গ্লুকোজটো হৈছে ষ্টাৰ্চ, ঠিক আছে, গ্লুকোজ বা চুক্ৰোজৰ দৰে চেনি নহয়, ঠিক আছে, গ্লুকোজটো মিঠা কিন্তু চেনিটো নহয়। তো এইটো হৈছে উত্তৰ। তোমালোকে কি কৰিবা, 1 মিনিট কাটি দিওঁ, ইয়াৰ পৰা ইয়ালৈকে লিখি দিয়া, ঠিক আছে। এতিয়া চোৱা নেক্সট প্ৰশ্নটো বা লিখা, নহ'লে স্ক্ৰীনশ্বট মাৰি ৰাখা, পিছত তোমালোকে লিখি ল'বা। এইটো চোৱা স্ক্ৰীনশ্বট মাৰি দিয়া, পিছত তোমালোকে লিখি ল'বা। এতিয়া চোৱা নেক্সট প্ৰশ্নটো কি দিছে আমি চাই লওঁ। তো নেক্সট প্ৰশ্নটো দিছে, মিলেটবোৰ পুষ্টিকৰ খাদ্য হিচাপে গণ্য কৰা হয়। মিলেটবোৰ কি পুষ্টিকৰ খাদ্য হিচাপে গণ্য কৰা হয়, কাৰণ মিলেটত বহুত পৰিমাণে পুষ্টি থাকে। তাৰপিছত লাইনটো কি দিছে, আমি কেৱল মিলেট খালেই শৰীৰৰ লাগতিয়াল পুষ্টিসমূহ পামনে আলোচনা কৰা। আমি যদি খালি মিলেটেই খাই থাকোঁ, তো শৰীৰত যোনবিলাক লাগতিয়াল পুষ্টি দৰকাৰী, মানে শৰীৰত যোনবিলাক লাগতিয়াল পুষ্টিৰ প্ৰয়োজন হয়, সেইবিলাক খালি মিলেট খালেই পাম নেকি? তো এইটো আলোচনা কৰিব কৈছে। তো তোমালোকে উত্তৰটো চাই লোৱা কি দিয়া আছে চোৱা, আৰু তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখা, নহ'লে এতিয়া লিখিব পাৰা ভিডিঅ'টো প'ষ্ট কৰি বা ৰখাই। তো চোৱা প্ৰশ্নটোৰ উত্তৰটো কি দিয়া আছে, 1 মিনিট চোৱা, ইয়াৰ পৰা ইয়ালৈকে তোমালোকে লিখি ল'বা। চোৱা মিলেট পুষ্টিকৰ উপাদানেৰে ভৰপূৰ আৰু হজমৰ বাবে উপকাৰী, ইয়াৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে, গ্লুটেন মুক্ত আৰু হৃদযন্ত্ৰৰ বাবে স্বাস্থ্যকৰ। মানে মিলেটটো খালে মিলেটত প্ৰচুৰ পৰিমাণে কি আছে, পুষ্টিকৰ উপাদান আছে, উপাদানেৰে ভৰপূৰ আৰু হজমো সোনকালে হৈ যায়গৈ, আৰু ইয়াত চেনিৰ মাত্ৰা পুৰা চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে, গ্লুটেন মুক্ত আৰু কি হৃদযন্ত্ৰৰ বাবে স্বাস্থ্যকৰ, ঠিক আছে। আৰু তাৰপিছত এইটোতো ইয়াত লিখি দিবা, ইয়াত নেক্সট পেকআপত তোমালোকে ইয়াৰ পৰা ইয়ালৈকে লিখি দিবা। ইয়াত কি কৈছে, মিলেট স্বাস্থ্যকৰ যদিও শৰীৰৰ প্ৰয়োজনীয় সকলো পুষ্টিকৰ যোগান ধৰিব নোৱাৰে। মিলেটটো পুষ্টিকৰ কি কৈছে, মিলেট স্বাস্থ্যকৰ যদিও শৰীৰৰ প্ৰয়োজনীয় সকলো পুষ্টিকৰ উপাদান যোগান ধৰিব নোৱাৰে। মানে মিলেটটো স্বাস্থ্যকৰ কিন্তু শৰীৰৰ সকলো ধৰণৰ পুষ্টিকৰ যোগান ধৰিব নোৱাৰে মিলেটে। সম্পূৰ্ণ পুষ্টিৰ বাবে সুষম খাদ্যটো গুৰুত্বপূৰ্ণ। মানে সম্পূৰ্ণ পুষ্টিকৰ হ'বলৈ হ'লে সুষম আহাৰ মানে প্ৰয়োজন হ'ব, আমাৰ সুষম আহাৰ খাব লাগিব, ঠিক আছে। ইয়াৰ পৰা ইয়ালৈকে তোমালোকে লিখি ল'বা। এতিয়া চোৱা নেক্সট প্ৰশ্নটো কি দিয়া আছে আমি চাই লওঁ। চোৱা নেক্সট প্ৰশ্নটো তোমালোকক MCQ দিয়া আছে 7 নম্বৰটো। তো চোৱা MCQ তোমালোকে ইয়াৰ পৰা চোৱা 7 নম্বৰটো কি দিয়া আছে, শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। মানে ইয়াত
এ গোল বি চি ডি এনেকুৱা গোল দিয়া আছে যোনটো শুদ্ধ হ'ব এই গোলটো এনেকৈ পুৰ কৰিব কৈছে ঠিক আছে ইয়াত চোৱা তলত দিয়া কোনটো ভিটামিন ডিৰ অভাৱত হয় তো কোনটো ভিটামিন ডিৰ অভাৱত ৰোগ হয় দৃষ্টিশক্তি কমি যোৱা ভেৰি ভেৰি স্কাৰ্বি ৰিকেট কোনটো হয় তো তোমালোকে ৰিকেট লিখি দিবা ৰিকেট যিহেতু ডি তো ডিটো এনেকৈ গোল কৰি দিবা তো এতিয়া চোৱা 2 নম্বৰটো কি দিয়া আছে 2 নম্বৰটো দিয়া আছে চোৱা এক মিনিট তো চোৱা তলৰ দিয়া কোনটো ৰোগ ভিটামিন চিৰ অভাৱত হয় তো ভিটামিন চিৰ অভাৱত কি ৰোগ হয় দৃষ্টিশক্তি কমি যোৱা স্কাৰ্বি ৰিকেট ৰক্তহীনতা কোনটো হয় ভিটামিন চিৰ অভাৱত স্কাৰ্বি হয় তো বি নম্বৰ হয় তো বিত এনেকৈ গোল কৰি দিবা এতিয়া চোৱা নেক্সট প্ৰশ্নটো কি দিয়া আছে আমি চাই লওঁ চোৱা নেক্সট প্ৰশ্নটো দিয়া আছে তোমালোকক চোৱা তলত দিয়া কোনটো ভিটামিন এৰ অভাৱত হয় ভিটামিন এৰ অভাৱত কি বেমাৰ হয় চোৱা দৃষ্টিশক্তি কমি যোৱা হাড় বা দাঁতৰ ক্ষয় ভেৰি ভেৰি স্কাৰ্বি কোনটো হয় ভিটামিন এৰ অভাৱত দৃষ্টিশক্তি কমি যোৱা এ আছে এত তো এত এনেকৈ গোল কৰি দিবা ঠিক আছে এতিয়া চোৱা 4 নম্বৰটো কি দিয়া আছে নেক্সটটো কি দিয়া আছে চোৱা তলত দিয়া কোনটো ৰোগ লুৰ অভাৱত হয় লু মানে কি আইৰণৰ অভাৱত কি বেমাৰ হয় মানে লুৰ অভাৱত কি বেমাৰ হয় ৰক্তহীনতা তাৰপৰা দৃষ্টিশক্তি কমি যোৱা ভেৰি ভেৰি স্কাৰ্বি কোনটো হয় ৰক্তহীনতা কি আছে এ নম্বৰত আছে এইটো এনেকৈ গোল কৰি ল'বা ঠিক আছে তো এতিয়া নেক্সট প্ৰশ্ন কি দিয়া আছে আমি চাই লওঁ চোৱা নেক্সট প্ৰশ্নটো দিয়া আছে 8 নম্বৰটো কি দিয়া আছে চোৱা তলত দিয়া উপাদান সমৃদ্ধ খাদ্যবোৰৰ প্ৰতিটো দুটাকৈ নাম উল্লেখ কৰা মানে ইয়াত সমৃদ্ধ খাদ্যৰ নাম লিখিব কৈছে দুটাকৈ ঠিক আছে স্নেহ পদাৰ্থ শ্বেতসাৰ আজাতীয় খাদ্য আৰু প্ৰটিন এই সবৰে দুটাকৈ খাদ্যৰ নাম লিখিব কৈছে ঠিক আছে এতিয়া চোৱা তোমালোকে এইটো চোৱা উত্তৰটো কি হ'ব চোৱা এ নম্বৰটো স্নেহ পদাৰ্থ ঘি মাখনৰ পৰা আমি স্নেহ পদাৰ্থটো পাওঁ তাৰপিছত আকৌ চোৱা শ্বেতসাৰ আমি কি আলু আৰু ভাত খালে আমি শ্বেতসাৰ পাওঁ ঠিক আছে আৰু কি দিয়া আছে চোৱা আজাতীয় খাদ্য শাক পাচলি আৰু সতেজ ফল ঠিক আছে এই শাক পাচলি আৰু সতেজ ফলৰ পৰাও আমি আজাতীয় খাদ্য এইবিলাক হৈছে আজাতীয় খাদ্য আৰু প্ৰটিন গাখীৰত প্ৰটিন থাকে বুটতো প্ৰটিন থাকে ঠিক আছে আৰু কিতাপত এইবিলাকতো দুটাকৈ উদাহৰণ দিব কৈছে মই দুটা লিখি দিছোঁ তোমালোকে নিজে কিতাপখন পঢ়ি এইবিলাকৰ বাহিৰে আৰু কিতাপত বহুত নাম লিখা আছে তো চাই আৰু লিখিব পাৰা ঠিক আছে অন্যও লিখিব পাৰা তোমালোকৰ মৰ্জি তো আজিলৈকে ভিডিঅ'টো ইয়াতে অন্ত কৰিল তো তোমালোকে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ চেনেলটো অৱশ্যই ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু এই পিডিএফৰ লিংকটো যদি তোমালোকক লাগে তেনেহ'লে মোৰ ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব মোৰ ৱেবছাইটত তলত এইটো চোৱা ৱেবছাইটতো এনেকুৱা লিখা থাকিব প্ৰশ্ন উত্তৰবিলাক ঠিক আছে এই যেতিয়া প্ৰশ্ন উত্তৰবিলাক লিখা শেষ হৈ যাব যেনেকৈ ইয়াত এইটো শেষ হৈ গৈছে তো এই তলত মই ডাউনলোড PDF লিংক বুলি লিখি ইয়াত লিংকটো দি দিম তোমালোকে ক্লিক কৰি তাৰ পৰা গৈ ডাউনলোড কৰি ল'বা ঠিক আছে আৰু চোৱা ডাউনলোড কৰি ল'বা তো আজিলৈকে ইয়াতে কালি আকৌ নেক্সট লেছনৰ নেক্সট প্ৰশ্ন উত্তৰ লৈ আকৌ আহিম তোমালোকৰ ওচৰত গুড বাই